সাধাৰণতে দেখা যায় যে ৰাজনৈতিকবিদসকল আৰু লগতে ক'ব লাগিব যে VIP, কিন্তু আজি আমি দেখুৱাম এটা বেলেগ দৃশ্য। এতিয়া মই উপস্থিত আছোঁ যে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ বাসগৃহত, আৰু মোৰ পিছপিনে এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, এয়া হৈছে ৰণগৌৰা নাৰ্জাৰী। এয়া নিজৰ ঘৰখনতে খেতি কৰিছে, কিবা কিবি ইয়াতে দেখা পাইছোঁ আমি। ইয়াতে ফুলকবি আছে, ইয়াতে ফুলৰ বাগিচা আছে, লগতে কি কি কৰিছে তেখেতে মই কিছু মত ব্যক্ত কৰাৰ লগতে আলোচনাৰ এটা মিলিত হ'ম। দেখা গৈছে যে আপুনি যিহেতু ৰাজ্যসভাৰ সাংসদ, আৰু আজি আপোনাৰ নিজৰ ঘৰখনত প্ৰত্যক্ষ কৰিছোঁ আপোনাক যি খেতি পথাৰত আপুনি খেতিত ব্যস্ত। হয়, খুব ভাল লাগিছে। প্ৰথম কথাটো হ'ল অহাকালি নতুন বছৰ আৰম্ভ হ'ব 2026 চন, আৰু সেই শুভ মুহূৰ্তত মই প্ৰথমে অসমবাসী ৰাইজলৈ আৰু আমাৰ অসম লাইভৰ যিমান পৰিয়াল আছে আপোনালোকক সকলোলৈ মই আন্তৰিক অভিনন্দন শুভেচ্ছা মই জনাইছোঁ। এইখন হ'ল মই ঘৰ, আৰু প্ৰথম কথা হ'ল ঘৰখন অলপ ঠিক হ'ব লাগিব, আৰু ঘৰৰ মই অৰ্গেনিক শাক পাচলি কৰি পেলাই মই নিজেই খাব চেষ্টা কৰোঁ। আৰু সেইখিনি চোতালতে যিমান পাৰিছোঁ, বন্ধাকবি আছে, ফুলকবি আছে, লগতে ফুলৰ বাগিচা আছে, যিমান আছে সেইখিনি আমি নিজে কৰিবলৈ মই চেষ্টা কৰোঁ। সেইটো এটা মোৰ এটা সৰুৰ পৰাই মোৰ এটা স্বভাৱগত এটা হবি বুলি ক'ব লাগিব। গতিকে এইখিনি মই কৰি আছোঁ, আৰু বাকী ৰাজনীতি জীৱনটো চলি আছে। ছাত্ৰ সংগঠন কৰি আহিলোঁ, সমাজৰ কাৰণে আমি কাম কৰিলোঁ, কিন্তু সমাজৰ কাৰণে কৰক বা দেশৰ কাৰণে কৰক, নিজৰ পৰিয়ালখনটো চাবই লাগিব, আৰু খাবৰ কাৰণেতো পৰিয়ালেহে হয়। তো গতিকে নিজে যিমান পাৰে নিজে বনাবৰ কাৰণে মই চেষ্টা চলাই আছোঁ। আজি কিন্তু দেখা পাওঁ আগে পিছে পুলিচ থাকে, মাজত থাকে আপুনি, কিন্তু আজি হাতত দেখা পাইছোঁ যে খেতি পথাৰৰ অস্ত্ৰ। আৰু যিহেতু নতুন বছৰ আঁকোৱালি ল'ব 2026, আৰু আজি কিন্তু এটা ব্যতিক্ৰমী ৰূপত আপোনাক প্ৰত্যক্ষ কৰিছোঁ আমি। 2025 চন আজি শেষ দিন। মই আজি ফুলৰ বাগিচা আৰু মোৰ শাক পাচলিৰ যিটো বাগিচা আছে, এই বাগিচাৰ লগতে মই সময় কটাবলৈ মই চেষ্টা চলাই আছোঁ। অহাকালিৰ পৰা নতুন বছৰ হ'ব, নতুন বছৰ মই তেনেকৈ আদৰি ল'ম। নতুন বছৰক আপোনালোকৰ তৰফৰ পৰা যিহেতু আপুনি ৰাজ্যসভাৰ সাংসদ, কি প্ৰতিশ্ৰুতি দিব? মই ভাবোঁ প্ৰথম কথাটো হ'ল আমাৰ বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে সদায় আমি মাত মাতি আহিছোঁ, আমি মাত মাতি যাম। অসমৰ স্বাৰ্থত আমি পাৰ্লিয়ামেণ্টত মাত মাতি যাম। আৰু যিহেতু আমি শপত লৈছোঁ ৰাজ্যসভাৰ সাংসদ হিচাপে দেশৰ কাৰণে কাম কৰিবৰ কাৰণে, ৰাইজৰ কাৰণে কাম কৰিব, গতিকে সেই শপতটো যাতে আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ, ইয়াৰ বাবে মই সদায় চেষ্টা চলাই আছোঁ, আমি চেষ্টা কৰি যাম। মই অনুৰোধ কৰিম আমাৰ অসমবাসী ৰাইজক যে সদায় আমি শান্তি সম্প্ৰীতিৰে আমাৰ সমাজখন আমি আগুৱাই লৈ যাব লাগিব। চৰকাৰ আহিব যাব, কিন্তু আমাৰ সামাজিক যিটো বন্ধন সেইটো আমি বিনষ্ট কৰিব নালাগে। এতিয়া যিটো দেখিবলৈ পাইছোঁ আমি অসমত সৰু সুৰা কথা লৈ পেলাই আমাৰ মাজত হাই কাজিয়া হ'বলৈ কিছুমান পৰিস্থিতি আমি দেখিবলৈ পাওঁ, সেইটো আমাৰ মাজত আমি আনিবই নালাগে। আমাৰ সকলোৰে ধৰ্ম আছে, সকলোৰে ভাষা কলা সংস্কৃতি আছে, সকলোৰে নিজৰ যিটো অস্তিত্ব বজাই ৰাখি পেলাই আমি আগুৱাই যাব লাগিব, সমাজখন আমি তেনেকৈ গঢ়ি তুলিব লাগিব, সেইখিনি মই বিচাৰোঁ। ধন্যবাদ জনাই আছোঁ। এয়া আছিলে ৰণগৌৰা নাৰ্জাৰী। তেখেতক খুব ধুনীয়া এটা মুহূৰ্তত আজি আমি লগ পাইছোঁ তেখেতক, যিহেতু সদায় কিন্তু দেখা পাওঁ ৰাজনীতিৰ পথাৰত, কিন্তু আজি দেখা পাইছোঁ আমি খেতি পথাৰত। হাতত লৈ আছে খেতি পথাৰৰ অস্ত্ৰসমূহ, যি মাটি খুলিছে তেওঁ, লগতে কিন্তু ইয়াতে ফুলৰ বাগিচা, লগতে শাক পাচলিৰ বাগিচাও কিন্তু তেখেতে নিজৰ এই বাসগৃহত তেখেতে ৰুইছে। আৰু বিশেষকৈ 2026 বৰ্ষ যি আগন্তুক নৱবৰ্ষ উপলক্ষে কিন্তু সকলোকে তেওঁ যি শুভকামনা জনাইছে অসম লাইভ 24ৰ তৰফেদি।